মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 10মান শ্ৰেণীৰ জিকিৰ নামৰ কবিতাটি মই তোমালোকক পঢ়াবলৈ লৈছোঁ। তোমালোকে ভালদৰে শুনি যাবা, মনোযোগ দি শুনিবা, নিশ্চয় পাৰিবা আৰু এবাৰ নোৱাৰিলে তোমালোকে বাৰে বাৰে বুজিবলৈ চেষ্টা কৰিবা। জিকিৰ কবিতাটি লিখিছে আজান ফকীৰে। এই আজান ফকীৰ ইছলাম ধৰ্মৰ এজন ধৰ্মগুৰু আছিল। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা আহিছে। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। ৰহম বুলি কাক কোৱা হৈছে? ৰহম শব্দটোৰ অৰ্থ হৈছে দয়া কৰা আৰু গিৰিহত শব্দটোৰ অৰ্থ হৈছে আল্লাহ। দৰিয়াৰ পাৰ মানে সংসাৰ সাগৰৰ পৰা মুক্তি দিয়া। আজান ফকীৰে